हेलो गाइस আমি বৰ্তমান মাঘ বিহু যেহেতু আহি পাইছে আমি বৰ্তমান মাঘ বিহু ভেলাঘৰৰ নাৰা কাটবা যাই আছো গোটেই গাঁৱৰ ল'ৰা ছোৱালী নাই দেখোন ছোৱালীখিনি নাহে আমি ল'ৰাবিলাকে লগ লাগি এতিয়া নাৰা কাটবা যাম ভেলাঘৰ যিহেতু বান্ধবাই লাগব বছৰৰ পৰম্পৰা আৰু খানা খাবাই লাগব নাগিন ডেন্স কৰবাই লাগব অৰ্থাৎ বিহু ডেন্স দেই গতিকে আমি এতিয়া নাৰা কাটবা যাই আছো পথাৰত আৰু সেইকাৰণে আপোনালোকক আজিৰ পৰা এটা ভিডিঅ' আৰম্ভ কৰিম ভেলাঘৰ বনোৱাৰ পৰা খানা খোৱা লাগি একদম ৰাতি বাগৰি বাগৰি ডেন্স কৰালৈকে আৰু ভিডিঅ'টো আজিৰ পৰা আৰম্ভ কৰিছোঁ ষ্টাৰ্ট কৰিছোঁ গতিকে আপোনালোকে চাই থাকব এয়া কি ধুনীয়া এটা পৰিৱেশৰ মাজত আমি এতিয়া বৰ্তমান পথাৰৰ মাজত নাৰা কাটি আছোঁ ধুনীয়াকৈ সকলোৱে ডাঙৰ সৰু লগ হৈ পেলাই একচুৱেলি ইয়াত ডাঙৰ মানুহবিলাক গাঁৱৰ নাহে কিন্তু চবেই নাহে আমি বিশেষকৈ সৰু সৰু ল'ৰাখিনিক লৈ পেলাই দুই এজন ডাঙৰে আহি নাৰাখিনি আগতীয়াকৈ বছৰত কাটি থৈ দিওঁ কাৰণ যাতে ভেলাঘৰৰ সময়ত নাৰাৰ অভাৱ নহয় ভেলাঘৰ বান্ধাৰ সময়ত আৰু তেতিয়ালৈকে নাৰাবোৰ পথাৰত নোহোৱাও হৈ যায় বহুত বেয়া হৈ যায় নষ্ট হৈ যায় সেইকাৰণে আমি আগতীয়াকৈ কাটি থৈ দিওঁ এনেকৈ আমি নাৰাখিনি যোগাৰ কৰি লওঁ এয়া আমাৰ পৰিৱেশটো আৰু ফাইনেলি আমি আজি ভেলাঘৰ বান্ধা কাম ষ্টাৰ্ট কৰি দিলোঁ আজিৰ পৰা এতিয়াও 10 দিন বাকী আছে উৰুকালৈকে কিন্তু যিহেতু বিশেষকৈ গাঁৱৰ সকলো ল'ৰা দিনত বিভিন্ন কামে কাজে ব্যস্ত থাকে সেয়েহে আমি আটাইখিনি ল'ৰা সন্ধিয়া সদায় লগ হৈ পেলাই এনেকৈ ভেলাঘৰ বান্ধা কামবোৰ কৰি যাওঁ আমি এয়া ইতিমধ্যে তলৰ চাংখন হৈয়ে গ'ল যিহেতু ঘৰটো এটা চাংঘৰ হ'ব সেয়েহে ঘৰটোৰ তলৰ চাংখন ইতিমধ্যে হৈ গ'ল আমি আৰম্ভ কৰি দিছোঁ আৰু আমি ফাইনেলি এতিয়া ভগৱানৰ নাম লৈ এখন চাল ঘৰটো উঠাই দিলোঁ আৰম্ভ কৰি দিলোঁ আমি পুৰা কামত ব্যস্ত ইতিমধ্যে চাল দুখন উঠিল ঘৰটাৰ এতিয়া বহুত কামেই বাকী তামাম বাকী আপোনালোকে আজি চাই সিমান ভাল নাপাব তথাপি দেখিলোঁ আৰু কি এনেকৈ আমি কামবিলাক কৰি আছোঁ এতিয়া ঘৰৰ সন্মুখটা হ'ব এৰি খটখটি থাকিব চাংঘৰ হ'ব খটখটি থাকিব ইয়াতে এইখান মানে এইখান হ'ব বাৰেণ্ডা ইয়াতে বাৰেণ্ডা হ'ব বাৰেণ্ডাখন বৰ্তমান দিয়া নাই এদি খটখটি থাকিব তাত চিৰি উঠাৰ কাৰণে চাংঘৰ এতিয়া চাঙৰ তল সৰু সৰু চলিগিলা ধৰ ৰাতি পেচাব কৰা লাগিলে মুঠা লাগিলে এদি মুঠিব পাৰিব এইখান দৰ্জাখান বোলে দৰ্জাখান হ'ব এদি খিৰিকী হ'ব সেদি এইফালে দি মুধাৰ দিও খিৰিকী হ'ব এদি কাপে কম্ভা ধৰ চুই পেলাবৰ কাৰণে খিৰিকী হ'ব এইবিলাক পাছত দেখি দিম এনেকৈ আমি আজিও হেৰি বানাই আছোঁ ভেলাঘৰৰ কাম কৰি আছোঁ এই ৰাতি কিন্তু আজি মানুহবিলাক ৰাতি বেছিলৈকে কৰিব নোৱাৰে কাৰণ বহুত ভোক লাগি যায় কম কৰি থাকাতে এনে ঠাণ্ডা সেইকাৰণে আজি আমি ভাতৰ ব্যৱস্থা কৰিছোঁ লগতে খানাও খাম ইয়াতে খামো কৰিমো লগে ভাগে আমি দালিকে কৰিছোঁ দেচোন আজি ফাৰ্ষ্ট বুলি যিহেতু আজি বৃহস্পতিবাৰ পৰি গ'ল নিৰামিষ যিহেতু আজি বৃহস্পতিবাৰ পৰি গ'ল আমি বেয়া দেখা পাই দেচোন খাব লগা হ'লে মাছে মাংস যদি আমি বৃহস্পতিবাৰে খাওঁ সেইকাৰণে দালি ভাত কৰিছোঁ এইফালে চব্জি বানি আছে ভাত বানি আছে আমি কাম কৰি আছোঁ ভেলাঘৰৰ পুৰা তামাম চলি আছে ভেলাঘৰৰ খানা বুলি আপোনালোকে ভুল নকৰিব এতিয়া আমাৰ ভেলাঘৰ বান্ধা খানা ভেলাঘৰৰ খানাটো মাছে ভাহি যায় ইয়াতে দালি ভাতে খালোঁ বৃষ্টিবাৰ আছিলে যি আমি খাব পাইছোঁ ইয়াতে আপোনালোকে বৰ্তমান আমি ৰাতি ভেলাঘৰ বান্ধো বহুতৰে বহুত যাবা টাইমত বহুত দূৰ ঘৰ ভাত খাই আহিবা দিগদাৰ গেলি আহিবা দিগদাৰ সোনকালে গেলি বেয়া দেখা পায় আৰু মানে ভোকো লাগে কৰি থাকাতে সেইকাৰণে আজি ইয়াতে খাং ইয়াতে কাম কৰিলোঁ ঘৰটা ওলাইছে অলপমান ওলাইছে বহুত দূৰ আমি খাং গতিকে আহি আমাৰ ফাইনেলি ভেলাঘৰটা সম্পূৰ্ণ হ'ল আৰু 2 দিন আছে উৰুকাক লাগি তাৰপিছতহে আমি ভেলাঘৰ ৰখিম কিন্তু আমাৰ ইতিমধ্যে আপোনালোকক লাহেকৈ দেখি আছোঁ উৰুকাটা সম্পূৰ্ণ হ'ল এতিয়া আমি ইয়াতে জুইশালত বহি এনেকৈ অলপমান দুয়োপে আলোচনা কৰি আছোঁ কি কৰিম কি নকৰিম আৰু এইটাই হ'ল আপোনালোকক আগতে দেখি লওঁ এতিয়া হ'ল এয়া আমাৰ ভেলাঘৰ ইতিমধ্যে হ'ল চাংঘৰ বনাইছোঁ এইবাৰ বিশেষ ইমান কষ্ট কৰিব নোৱাৰিলোঁ আগে পিছে বিল্ডিং বানাং কিন্তু এইবাৰ চাংঘৰ বনাইছোঁ মানে একদম পাৰে যিমান পাৰোঁ নেচাৰেলি চিষ্টেমটো কৰিছোঁ আৰু কি এনেকৈ ধুনীয়াকৈ চাঙত উঠি পেলাই আপোনাৰ ভিতৰৰ ফালটো অলপমান দেখাম যিমানখিনি পাৰোঁ অলপ হেৰিকৈ আহিব লাগিব দেই ইয়াৰ কাৰেণ্ট দিছোঁ আৰু একলাই অলপমান ৰিহাৰ্চেল কৰি আছোঁ কীৰ্তন গাই সেনে মানে আমিতো বছৰত বিহুত সদায় কীৰ্তন গাওঁ আৰু পাছত আমি বিহুৰ দিনা ভালকৈ ভেলাঘৰটো দেখাম ইয়াত কেনেকৈ কি কৰে আজি এনে যিহেতু ভেলাঘৰটা বান্ধো তাৰ কাৰণে এইখিনি দেখালোঁ আপোনালোকক
আৰু এইটোৱে হ'ল মেইন আমাৰ গাঁৱত থকা ইণ্টাৰেষ্ট কাৰণ বহুতে বিল্ডিং বান্ধে কিবা কিবি আইফেল টায়াৰ কিবা কিবি বান্ধে কিন্তু কথাটো হ'ল এনেকৈ পকেটৰ পইচা দি হাজিৰা দি বান্ধে সেইটো কিন্তু ইমান ইণ্টাৰেষ্ট নাই মানে মজা নাই আমি গাঁৱত থাকি এইটো যদি ভেলাঘৰটো নাবান্ধো গাঁৱৰ দুই চাৰিজনে লগ হৈ গাঁৱৰ ল'ৰাখিনিয়ে লগ হৈ যদি ভেলাঘৰটো নাবান্ধো মেইন বিহুৰ ভোগালী বিহুৰ মজাটো নাপায় আপোনালোকে যদি ইয়াত ভেলাঘৰ গাঁৱত থাকি ভোগালী বিহু নাপাতে ভেলাঘৰ নাবান্ধে ৰাতি যদি নাগিন ডান্স নকৰে আপুনি অসমীয়াই নহয় সঁচাকৈ কৈছোঁ এইটোৱে হ'ল ভেলাঘৰৰ মেইন মজাটো আৰু সেইটোৰ কাৰণে আপোনালোকে মোক ভিডিঅ'টো চাই থাকিব আৰু আহি এয়া ফাইনেলি আমাৰ উৰুকাৰ দিনাখনৰ সন্ধিয়াৰ পৰিৱেশ ৰাতিৰ পৰিৱেশ যিহেতু উৰুকাৰ খানা আমাৰ ইয়াত ৰাতিয়ে হয় আৰু ইতিমধ্যে আমাৰ খানাৰ ভাত আঞ্জা হৈ গৈছে ৰান্ধনীবিলাকে ৰখি আছে মোৰ অলপমান আহি পোৱা দেৰি হ'ল সেয়েহে আপোনালোকক তথাপি ভিডিঅ'টো দেখুৱাইছোঁ যিমানখিনি পাৰোঁ এয়া ভাত আঞ্জা হৈ পেলাই ৰান্ধনীবিলাকে ৰখি আছে আৰু এইপিনে ইহঁতে এনেকৈ জুহালত বহি কিছুমানে জুই পুৱাই আছে কি ধুনীয়া এটা সুন্দৰ পৰিৱেশ আৰু ফাইনেলি এয়া আমাৰ মেইন কামটো উৰুকাৰ আৰম্ভ হৈ গ'ল কাৰণ খানাটো আৰম্ভ হৈ গ'ল কাৰণ উৰুকাত খানাটোৱেতো মেইন সেয়েহে আমি এতিয়া সৰুৱে ডাঙৰে ধুনীয়াকৈ ভেলাঘৰৰ সন্মুখত বহি আমি তাতে এতিয়া খাম খানাটো বহি গৈছোঁ আৰু এতিয়া আহিল আমাৰ ডেকাসকলৰ মেইন কামটো কাৰণ ডেকাসকলৰ মেইন কামটো হ'ল ভেলাঘৰ ৰাতি ভেলাঘৰ ৰখা কামটো আৰু সেয়েহে ইয়াত ডেকাসকলে নাচি বাগি ধুনীয়াকৈ ফূৰ্তি কৰি এয়া ভেলাঘৰ ৰখি আছে আৰু আপোনালোকক কৈ থওঁ এই যে চলা খুলি নাচি আছে এতিয়া আপোনালোকে ভুল নুবুজিব দেই এয়া গৰম দিন বুলি এয়া কিন্তু ঠাণ্ডাৰ দিনৰ ৰাতিয়ে ভেলাঘৰৰ উৰুকাৰ ৰাতি ভেলাঘৰ ৰখি আছে কাৰণ ইহঁতে ইমান নাচিছে ইমানেই নাচিছে গৰম লাগি গৈছে চলা খুলি দিছে ইহঁতে ইয়াত বহুত মানুহ আছে অৱশ্যে বহুত মানুহ আছে কিছুমানে এয়া জুহালত বহি জুই পুৱাই আছে মানে জুহালত বহি কথা পাতি পেলাই জুই পুৱাই আছে আৰু কিছুমানে বা ইয়াতে নাচি আছে এনেকৈ আৰু কিছুমানে বা টোপনি লগাবিলাকে টোপনি মাৰি আছে কিন্তু মুঠতে আমাৰ গাঁৱত এনেকুৱা এটা নিয়ম আছে মুঠতে ভেলাঘৰটো ৰখিবই লাগিলে ভেলাঘৰৰ ভিতৰত বহি টোপনিয়ে মাৰক এনেকৈ টোপনিও মাৰি আছে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এই দেখুৱাইছোঁ এয়া ধুনীয়াকৈ টোপনিও মাৰি আছে আৰু এয়ে হ'ল আমাৰ গাঁৱত ভেলাঘৰ ৰখা এটা ধুনীয়া পৰিৱেশ মধুৰ পৰিৱেশ এয়ে হ'ল গাঁৱৰ উৰুকাৰ মেইন মজাটো গতিকে আপোনালোকক যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ